মন্ত্ৰী নীলাক্ষীক এখনি মৰাণ গামোচাৰে হাত চাপৰি দিয়ক। ধন্যবাদ। আৰু মঞ্চখন মৰমৰ শিল্পীগৰাকীক এৰি দিব বিচাৰিছো আপোনালোকৰ বাবে ব্যস্ততা। বন্ধুসকল, এইবাৰ অসম মৰাণ সভা ২০তম অধিৱেশন হৈ আছে মহঙত, আৰু মহঙত আপোনালোকক দেখাম JN5 ইউটিউব চেনেলত। আপোনালোকে চাবলৈ পাব JN5 ইউটিউব চেনেলৰ মহঙৰ মৰাণ সভাৰ ২০তম অধিৱেশনৰ পৰিৱেশ। এখনে হৈছে মেইন গেটখন, মানুহ বহুত হৈছে। এয়া হৈছে পতাকা উত্তোলন কৰা ঠাই, মৰাণ সভাৰ পতাকা উত্তোলন। ওচৰতে আছে এয়া অসম মৰাণ সভাৰ স্মৃতি তৰ্ক। এইবাৰ সোমাই গৈছোঁ গ্ৰন্থ আৰু বাণিজ্যিক মেলাৰ ফালে। গ্ৰন্থ আৰু বাণিজ্যিক মেলাৰ ফালে যিহেতু বৰষুণৰ বতৰ, নামা বোকা, গোটেই বোকাই বোকা। আৰু ওচৰতে আছে এয়া মৰাণ আৰ্হি ঘৰ। মৰাণসকলৰ আচলতে ঘৰবোৰ এনেধৰণে বনায়। ওচৰতে আছে গঁৰাল, আৰু ওচৰতে আছে এটা ভঁৰাল। এয়া হৈছে ভঁৰাল, আৰু ওচৰতে আছে এটা নামঘৰ। এয়া নামঘৰ। এয়া হৈছে মৰাণ আৰ্হি ঘৰ। এয়া হৈছে এখন প্ৰদৰ্শনীমূলক দলং, খুব সুন্দৰকৈ সজোৱা হৈছে দলংখন। Rosokio
লাগিব দেই